নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আসামিজ কালচাৰ ইউটিউব চেনেল বন্ধুসকল অসমৰ এগৰাকী জনপ্ৰিয় তথা বহু চৰ্চিত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক আপোনালোকে নিশ্চয় চিনি পায় হয়তো বহুতে তেওঁ বিবাহিত নে অবিবাহিত সেই কথা নাজানে নতুবা তেওঁৰ স্বামী কোন হয় সেই বিষয়েও গম নাপায় গতিকে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে প্ৰস্তুতি পৰাশৰৰ জীৱনৰ বহুতো নজনা কথা আপোনালোকক জনাম তেন্তে দেৰি নকৰি মেইন টপিকটোলৈ আগবাঢ়ো বন্ধু বান্ধৱীসকল প্ৰস্তুতি পৰাশৰৰ জন্ম হৈছিল 1981 চনৰ 15 ডিচেম্বৰত যোৰহাটত বৰ্তমান তেওঁৰ বয়স হৈছে 42 বছৰ তেওঁ বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত থাকে বন্ধু বান্ধৱীসকল জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুলীয়া শিক্ষা যোৰহাটৰ পৰাই আৰম্ভ কৰিছিল পিছলৈ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কলেজীয়া শিক্ষা সমাপ্ত কৰে প্ৰস্তুতি পৰাশৰে 2011 চনৰ 31 অক্টোবৰত মানস দাসৰ সৈতে বিবাহ প্ৰাশত আবদ্ধ হৈছিল তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে তাইৰ নাম হৈছে হিয়া জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে বহুকেইটা জনপ্ৰিয় বঁটা লাভ কৰিছে তাৰ ভিতৰত 2016 চনত মৃগনাভি ছবিৰ বাবে বেষ্ট এক্ট্ৰেছ হিচাপে দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বঁটা লাভ কৰে আকৌ 2016 চনতে মৃগনাভি ছবিৰ বাবে বেষ্ট এক্ট্ৰেছ হিচাপে প্ৰাগ চিনে এৱাৰ্ড লাভ কৰে 2017 চনত বেষ্ট এক্ট্ৰেছ হিচাপে দূৰদৰ্শন এটি যন্ত্ৰ নামৰ ছবিৰ বাবে প্ৰাগ চিনে এৱাৰ্ড পায় বন্ধু বান্ধৱীসকল এয়াই আছিল অসমৰ এগৰাকী চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ জীৱনৰ কিছু তথ্য যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব ধন্যবাদ